আজি মই বনাবলৈ লৈছোঁ মাটিকঁঠাল বা আনাৰসৰ জাম। মাটিকঁঠালৰ জাম বনাবলৈ আমাক দৰকাৰ হ'ব এটা পকা মাটিকঁঠাল। মাটিকঁঠালটো এইটো মই আধা কেজিমানৰ এটা লৈছোঁ। শুংবিলাক ভালদৰে গুচাই মই এনেদৰে টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ আৰু মিক্সিত মই পেষ্ট বনাই ল'ম। ইয়াত মই পানী ব্যৱহাৰ কৰা নাই, যিহেতু মাটিকঁঠালত বহুত ৰস থাকে। এনেদৰে ধুনীয়াকৈ মই মিহিকৈ পিচি লৈছোঁ। এখন কেৰাহীত মই মাটিকঁঠালৰ পেষ্টখিনি দি দিছোঁ। গেছৰ জুইটো একদম কম কৰি থ'ব, নহ'লে তলফালৰ পৰা পুৰি যাব পাৰে। মোৰ অকণমান জ্বলি গৈছিলে। এতিয়া মই ইয়াত দি দিছোঁ 2 কাপ চাহ খোৱা কাপেৰে চেনি। যদি মিঠা কম খায় অকণমান কম দিবও পাৰে, কিন্তু এটা মাটিকঁঠালত 2 কাপ চেনি দিলেই হয়। আৰু এই গোটেইখিনি মই ধুনীয়াকৈ মিহলি কৰি দিছোঁ। গেছৰ জুইটো কিন্তু একদম কম কৰি থ'ব, নহ'লে পুৰি যাব পাৰে। চেনিখিনি গলালৈকে কম কৰি থ'লেই হ'ব। এনেদৰে গোটেইখিনি ভালদৰে মই মিলাই দিছোঁ আৰু ঘনাই ঘনাই লৰাই থাকিব, নহ'লে তলফালৰ পৰা জ্বলি যাব পাৰে। এনেদৰে লগতে দি দিছোঁ কেইটামান ইলাচি গুটি, তেতিয়া গোন্ধটো অকণমান ভাল হয়। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। গোটেইখিনি মই এনেদৰে ভালদৰে মিহলি কৰি দিছোঁ। এয়া গোটেই চেনিখিনি মানে গলি গ'ল আৰু ভালদৰে এয়া ধুনীয়াকৈ গোটেইখিনি হৈ গৈছে। লগতে দি দিছোঁ এয়া নিমখ অকণমান আৰু গোটেইখিনি ভালদৰে মিহলি কৰি দিছোঁ। এতিয়া চেনিখিনি ভালদৰে গলিলে যিহেতু, এতিয়া গেছৰ জুইটো অকণমান বঢ়াই দিব আৰু ঘনাই ঘনাই লৰাই থাকিব, যাতে তলত লাগি নধৰে, সেইটো আপোনালোকে মন কৰিব। মোৰ এয়া জেলিখিনি প্ৰায় হৈছে আৰু আপোনালোকে এটা কাম কৰিব পাৰে, এটা বাতিত অকণমান জেলি দি আপুনি এনেকৈ চাব পাৰে। যদি এনেদৰে অকণমান টানকৈ লাগি ধৰে, আপোনালোকে গম পাব যে জেলিখিনি হৈছে। মোৰ জেলিখিনি প্ৰায় হৈছেই। এতিয়া মই গেছটো বন্ধ কৰি ইয়াত 2-3 চামুচমান নেমু ৰস দি দিম। নেমু ৰসটো দিলে জামখিনি ভাল হৈ থাকে বহুত দিনলৈ। এয়া মই 2-3 চামুচ নেমু ৰস দি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিহলি কৰি দিছোঁ। এই গোটেইখিনি বনাবলৈ মোৰ 25-30 মিনিটমান লাগিলে। এয়া ধুনীয়াকৈ হৈ গ'ল। আপোনালোকেও যদি বিচাৰে আনাৰসৰ ছিজনত এনেদৰে ঘৰতেই বজাৰত কিনাৰ দৰে জাম বনাব পাৰিব।